Hare
কিবা চিন্তা বিষ্ণু ভক্তৰ চিন্তা কৰি একোৱেই লাভ নাই কিন্তু স্বয়ং ভগৱানেহে নিজৰ কৰ্তব্য পাহৰি গৈছে তাকেহে মই চিন্তা কৰি একেবাৰে ভাগৰি পৰিছো কৰ্তব্য আমি কি কৰ্তব্য পাহৰিছো দেৱৰী চালনাকাৰী চালনা আপোনাৰ কৰ্তব্য মানে এতিয়া মইহে কৰাব লাগে নহ'লে দেৱৰ ঠিকানৰ সাৰ্থকতা কৰ সঁচা কথা প্ৰভু নামৰ নাম লোৱাৰ বাবে মোৰ জীৱন আজি সাৰ্থক হ'ল নাভি পদ্মৰ পৰা ব্ৰহ্মশ্ৰমণ হ'ল প্ৰজাপতিয়ে প্ৰজা সৃষ্টি কৰিলে প্ৰজা যেনিবা তিনিও লোকত উপস্থিত কৰিলে প্ৰজাপতিৰ কৰ্তব্য জানো ইমানতেই সমাপ্ত কৰিল যদি মই কৰ্তব্যৰ কথা কৰাই দিব লাগে তেন্তে তিনিও তলিত বিন বজাই ঘূৰি ফুৰাৰ লাভ চালনা কৰিব আৰু এই কথা মই আগে বুজিব লাগিছিল কিন্তু হে জনাৰ্দন এই সৃষ্টিৰ আদ্যন্ত বুজিব পৰা শক্তিকণ এই নাৰদৰ একেবাৰে অভাৱ সমগ্ৰ সৃষ্টি চলিছে মাথো আপোনাৰ এটি ইংগিতৰ আৰু সেই ইংগিতৰ শিক্ষাকণ দিলে নাৰদে আপোনাৰ নপচাৰ কৰাত সুবিধাকণ কৰিব পাৰো নে কি কয় দেৱ মহৰ্ষিয়ে কি কথা কৈছে আমি একো বুজিবই পৰা নিশ্চয় প্ৰভু এই জগতত এক অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন হৈছে সেই অপূৰ্ব নিদৰ্শনকে সাক্ষী কৰি ভৱিষ্যত মানৱ সমাজে মুক্তিৰ পথ বিচাৰি উলিয়াব পাৰিব এই কথা জানো নাভাবে নাৰায়ণ উত্তম পদম পত্নী বিষ্ণুভক্তা খুরসিন পড়াশোনা করে বিষ্ণুভক্তা মহারাজ নিজ কর্তব্য করা বিস্মিত হয়েছে অন্য হাতে দেবর্ষি নারায়ণে সকল কর্তব্য পাহরি আপনি পাহরা হয়ে এই তিনিও প্রদীপ্ত ঘুরে ফুরিছে অদ্ভুত কথা আপোনাৰ কথাৰ প্ৰত্যক্ষৰ বিচাৰি পোৱাত মই একেবাৰে অপাৰগ আপুনি সকলো জানিও সকলো নজনাৰ ভাও ধৰি এই নাৰদক মিছাতেই দোষাৰোপ কৰি আছে প্ৰভু পঞ্চবৰ্ষীয়া বালক ধ্ৰুৱ কুমাৰ মাহী নকৰে